আমি নতুনকৈ বজাৰৰ পৰা সূতা আনিলোঁ। আমি নতুন কাপোৰ এযোৰ আমি বনাম। এতিয়া এয়া সূতাখিনি আমি আপোনালোকক দেখুৱাইছোঁ। তাৰপিছত সূতা কেনেকৈ আমি ল'ম, তাৰপিছত মহুৰা বটি কেনেকৈ কমপ্লিটলি কাপোৰযোৰ কেনেকৈ উলিয়াম আমি আপোনালোকক দেখুৱাম। এইখন সূতা লোৱা ফ্ৰেম বুলি কয়। ইয়াতে আমি এতিয়া সূতাখাত সোমাই দিম ইয়াতে। এয়া এনেকৈ সূতা খাটৰ হাত বুলি যিটো কয়, মানে সূতা খাট গোটেইটো আমি এটা মানে নটা বুলি কয়, সেইটো চেৰিকেৰ নিচিনা মানে উঘাৰ নিচিনা বস্তু এটা আছে, তাত আমি ল'ব লাগিব। আমি ইয়াতে যদি বান্ধি থোৱা আছিল, আমি তাত আঠবোৰ বিচাৰি নাপালোঁ। এতিয়া কি কৰিব লাগিব, ইয়াক মাজেৰে ফালি পেলাই সূতাখাত ইয়াৰ পৰা আঠটো আমি উলিয়াই ল'ব লাগিব। এনেকৈ এটা প্ৰচেছ আঠ উলিওৱাৰ। সূতাবোৰ আঠ বিচাৰি নাপালে এনেকৈ মাজেৰে ফালি মাজত যিডাল এডাল সূতা হ'ল সেইডালেৰে দুভাগ কৰি দিলে ওপৰৰ ভাগৰো আঠ হ'ব, তলৰ ভাগৰো আঠ হৈ যাব। আঠডাল ওলাই গ'ল ধুনীয়াকৈ। এইটো নটা। এতিয়া ইয়াতে এনেকৈ সূতাডাল বান্ধি দি পেলাই ইয়াতে ঘূৰাই দিয়া হ'ব। এনেকৈ ঘূৰাই ঘূৰাই ইয়াতে যেতিয়া সম্পূৰ্ণ হ'ব, ইয়াৰ পৰা মহুৰা বটা হ'ব। আমি মহুৰা বটা প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। এতিয়া ইয়াত অকণমান সময় 10 মিনিটমান ল'ব লাগিব। ল'লে এইটো যেতিয়া এই সূতাখাত যেতিয়া ইয়াৰ পৰা যেতিয়া এই নটাটোলৈকে ঘূৰাই ঘূৰাই লৈ অহা হ'ব, তাৰপিছত মহুৰা বটা হ'ব। বাকীখিনি আপোনালোকক অলপ দেৰিকৈ দেখুৱাইছোঁ। এই মহুৰা বটিব পৰাকৈ সূতা ৰেডি হৈ গ'ল নটাটোত। এতিয়া আমি নটাটো তাত সোমাই দিম, এনেকৈ পেলাই পেলাই অকণমান, কাৰণ ইয়াৰ পৰা সূতাটো ওলাই আহিব লাগিব। এইটো এইফালে যঁতৰ, ইয়াতে পুঙাটো সোমাই দিয়া আছে। এইটো এনেকৈ মহুৰা মহুৰাকেইটা বটি লোৱা হোৱাৰ পিছত এইটো মাকো, এই মাকোটা আমি এতিয়া মহুৰা কেনেকৈ ভৰাই এইটো দেখুৱাই দিম আপোনালোকক। এইটো মহুৰা আৰু এই ছাইডৰ যে ফুটাকেইটা আছে তাৰে ফুটাকেইটা সোমাই দিব লাগিব। তো দেখিছে সূতাকেইডাল ধুনীয়াকৈ সোমাই আহিছে। তাৰপিছত আমি ইয়াত এইটো যে শালৰ বক্স, ইয়াত আমি সেইটো সোমাই দিম। ইতিমধ্যে আমাৰ কাপোৰ লাগি গৈছে। যি আমি সূতা লৈছিলোঁ তাৰ এয়া চিলভাৰ গুণা আৰু এয়া পিং মিনা কৰি আমি এইযোৰ কাপোৰ লগাইছোঁ। এয়া গ'ল কাপোৰ শালত। তাৰপিছত আমি কাপোৰযোৰ আপোনালোকক আমি কাপোৰযোৰ পৰ্যায়ক্ৰমে দেখুৱাই ৰাখিম, বা আপোনাক ইয়াৰ পিছত আমি হয়তো কাপোৰযোৰ আপোনালোক একেলগে দেখুৱাব পাৰোঁ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'ত। এই যে আমি আপোনালোক কাপোৰখন আৰম্ভ কৰোঁতে শালত দেখুৱাইছিলোঁ যে কাপোৰখন হৈ গ'ল। এতিয়া আপোনালোক আমি গোটেই কাপোৰখন দেখুৱাইছোঁ। এইটো শালৰ পৰা কাটি উলিয়ালোঁ এইবোৰ ছাইড পাৰিকেইটা কাপোৰখন। গতিকে আমাৰ কাপোৰ এইখন চাদৰখন মেখেলাখন বাকী আছে আৰু, গতিকে আপোনালোকক গোটেই যোৰাটোৱে দেখুৱাম। গতিকে আমি আপোনালোকক একেবাৰে সূতা লোৱাৰ পৰা মহুৰা বটাক আৰম্ভ কৰি কাপোৰযোৰ কেনেকৈ আমি উলিয়ালোঁ গোটেইখিনি দেখুৱালোঁ। যদি কাপোৰযোৰ লাগে আপোনালোকে বুকিঙো কৰিব পাৰে। আপোনালোকে কাপোৰযোৰ ভাল লাগিছেনে লগা নাই আপোনালোকে এবাৰ আমাৰ
ইউটিউবৰ বা যদি ফেচবুকত চাই আছে তাৰে আমাৰ কমেণ্ট বক্সত আপোনালোকে এবাৰ জনাব পাৰে।